মই এজন মধ্যবিত্তই কৈছোঁ। মই এজন মধ্যবিত্ত। আমাৰো সপোন আছে, আমাৰো আছে অফুৰন্ত হেঁপাহ। বিশ্ব জয় কৰিব নোৱাৰিলেও উচ্চাকাংক্ষা আছে। এনে এটা জীৱন আছে যি প্ৰাণহীন, কাৰণ আমি মধ্যবিত্ত। আমাৰ উচ্চাকাংক্ষাবোৰ ৰজাঘৰীয়াৰ তোলাচনীত জোখ-মাখ হৈ দৰদাম হয়, নিলাম হয় জীৱনবোৰ। মূল্যবৃদ্ধি, GST, অতিৰিক্ত বিদ্যুৎ মাচুলে আমাৰ সপোনবোৰক সমাধি দিয়ে। ৰাজপথত আমি প্ৰতিবাদ কৰিলেও আমাৰ জহন্নামে যোৱা স্বাধীনতাবোৰ বন্ধকী হয়, অভিশপ্ত সময়ৰ বুকুত। আমাৰো এখন গাড়ী লোৱাৰ সপোন থাকে, আমাৰো এটা ধুনীয়া ঘৰ হোৱাৰ সপোন থাকে। অথচ আমাৰ সপোনবোৰত ৰজাঘৰীয়াৰ হেন চকু পৰে। আমি আৰু কিমান জুৰুলা হ'ম, আমি আৰু কিমান নঙঠা হ'ম ভুৱা আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ ভণ্ড বাকপটুতাত। আমি আমাৰ সন্তানক বিশ্ববিদ্যালয় অথবা কোনোবা আগশাৰীৰ IIT-লৈ পঠাবলৈ পিতাই সাতাম পুৰুষীয়া ৰুৱতী মাটিকেইডৰা বন্ধকী দিবলগীয়া হয়। জনকল্যাণকামী আৰু প্ৰগতিশীল আঁচনিবোৰ আমাৰ বাবে ভালুকৰ হাঙি হয়, কাৰণ আমি মধ্যবিত্ত। আমাৰ বাবে মানৱতাৰ জয়গান গোৱা শিয়ালবোৰে আমাক সময়ৰ বুকুত ধৰ্ষণ কৰে। আমাৰ দৰে মধ্যবিত্তৰ ঘামৰ মূল্য, তেজৰ মূল্য আৰু চকুপানীৰ মূল্য ৰজাঘৰীয়াৰ কাঠগাৰত বন্দী হয়। আমি মধ্যবিত্ত, আমি ভোকাতুৰ মধ্যবিত্ত। আমাৰ বাবে অতীত, বৰ্তমান আৰু ভৱিষ্যত বুলি একো নাই। আমি শিল হৈ উজাগৰে থকা এজাক মধ্যবিত্ত। আমাৰ মন, আত্মা অথবা চেতনা সকলো বিক্ৰী হৈ যায় মৃত্যুৰ পৰিসীমাত। আমাৰ টকা নাই, অথচ টকাৰ ওপৰত কবৰ দিয়া হয় আমাৰ দৰে মধ্যবিত্তৰ উৰুষা সপোনবোৰ। যেতিয়া আমাৰ ক্ষোভবোৰ চিয়াল ফাট মেলিব, উফৰি পৰিব ৰজাঘৰীয়াৰ লোভৰ অভিস্পা, হ'ব জয়াখণ্ড বধৰ আখৰা। আমাৰ মুক্তিৰ দাবীত, আমাৰ স্বাধীনতাৰ দাবীত মই এজন মধ্যবিত্তই ৰজাঘৰীয়াক কৈছোঁ, বন্দী নকৰিবা আমাৰ স্বাধীনতা, বন্দী নকৰিবা আমাৰ স্বাধীনতা, বিনিময়ত নিহত হ'ব আই বুকুৰ কলিজা।